আজি আমাৰ গাঁৱৰ নামঘৰলৈ গৈছিলোঁ। আমাৰ ঘৰৰ পৰা আজি আইসকলক শৰাই আগবঢ়াইছিলে, তাৰে এটি ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। মই আৰু মোৰ ভণ্টি লগতে গৈছিলোঁ, মা আগতে গৈছিলে আগবঢ়াই দিবলৈ। তাৰপিছত নামঘৰৰ ভিতৰলৈ গৈছোঁ, ভৰি হাতকেইটা ধুই ল'লোঁ। তাৰপিছত নামঘৰ দুৱাৰদলি পাইছোঁগৈ আৰু তাৰপিছত চবকে সকলোকে এবাৰ দেখাই দিছোঁ, চবে খোৱাত ব্যস্ত। আমি পাইছোঁ চবে চাহ পানী খাই দিছোঁ, কাৰণ চবে এতিয়া মানে কল সেইবোৰ মানে শৰাই আগবঢ়াব চব ঠিক কৰি লৈছে, ব্ৰত লগাই লৈছে, চবে খাই লৈছে। মানে নাম নোলোৱাৰ আগতে খাই লৈছে। তাৰপিছত নাম ল'ব আইসকলে, লোৱাৰ পাছত তাৰপিছত এনেকৈ চাকি আগবঢ়াইছে। তাৰপিছত আমি চাকি জ্বলাব লাগিব, কাৰণ মেইন চাকিখন জ্বলোৱাৰ পিছতহে আমি চাকি জ্বলাব পাৰিম। তাৰপিছত ময়ো গ'লোঁ মাৰ ওচৰত চাকি জ্বলাবলৈ। বহুত ভিৰ, কাৰণ মানুহ বহুত আছে, বহুতে শৰাই দিছে, যাৰ কাৰণে অকণমান দেৰি ৰখিব লগা হ'ল। মই তাতে বহুত দেৰি তেনেকৈ ৰখি আছোঁ, তাতে আৰু ভণ্টিয়ে ভিডিঅ'টো কৰি দিছে। মই এতিয়া জ্বলাবলৈ লৈছোঁ। মায়ে কৈছে মই ধূপটো জ্বলাই লওঁ দে। তাৰপিছত মই জ্বলাব লৈছোঁ আৰু লাহেকৈ জ্বলাম আৰু, কাৰণ মানুহ আগত আছে বহুতখিনি জ্বলাই আছিলে। লাষ্টত আমি মা আৰু মই আছিলোঁ, ওচৰতে থকা এনাই এজনী আছিলে আৰু চাকি জ্বলাই ধূপ জ্বলালোঁ আৰু তেনেকৈ নামঘৰ সকলো আইসকলে বহি আছে। সেয়াতো পাৰিছোঁ আৰু সকলোৱে আশীৰ্বাদ কৰিব। সকলোকে আকৌ এবাৰ দেখাই দিছোঁ আৰু চবেই নাম লৈ মানে গাই আছে। তাতে মই এটা সৰু ক্লিপ ল'লোঁ আৰু তেনেকৈ আমি ভণ্টি আৰু মই দুইজনী। ইয়াতো ভাল লাগিলে কাৰণে এটা চব ভিডিঅ' ক্লিপ এটা লৈ ভণ্টিয়ে তুলিলে, লগতে ফটো কেইখনমানো তুলিলোঁ বাৰু। থেংক ইউ।